গুড মৰ্ণিং সকলোকে আৰু আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া বাজিছে 3:50 এলাৰ্ম দি থৈছিলোঁ লগালগ উঠিছোঁ আৰু দেখিছেনে মোৰ চকু মানে টোপনি যোৱাই নাই চকুৰ পৰা টোপনি যোৱাই নাই উঠিছোঁ আৰু চেষ্টা কৰিছোঁ উঠিবলৈ সোনকালে বাৰু মই এতিয়া ওলাই লওঁ ৰানিং কৰিবলৈ যাব লাগিব তেতে ভিডিঅ'টো চাই গৈ থাকিব ফিল্ড আহি পালোহি আৰু যিখন আগতে আপোনালোকক দেখুৱাইছিলোঁ সেইখন নহয় সেই বৰষুণ দি আছিলে যে সেইখনত অলপ বোকা হৈ গৈছিলে সেইটো কাৰণে ঘৰৰ ওচৰতে থকা সৰু ফিল্ড এখন আছিলে ৰানিং কৰিব পাৰি আৰু তালৈকে আহিলোঁ বাকী আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব আৰু কেনেকুৱা পালে জনাব দুখীয়া ইমান ধুনীয়া ন তুমি অকণমান কৰিলা হয়নে বেছিকণ কৰিলা 1 মিনিটমান হ'ল নাই এখন নেকি মোক দি দিয়া মানে সেই দিছে তাৰ মানে জীৱনটো চবৰে নিচিনা নহয় মানে সি আনলাকি হয় মই আচলতে মানে মই হেৰিটো কেমেৰা ল'ব নাজানো নহয় মই এনেকৈ লওঁ এনেকৈ ল'লে বস্তুটো দেখি মানে পিচটো দেখি মই নহয় এনেকৈ ঘৰ পৰাই গা পা ধুই মেলি একদম টিফিন বনোৱাত লাগি গ'লোঁ লৰালৰি হৈছে আহিব দেৰি হ'ল অকণমান আৰু ভাবিলোঁ সোনকালে একদম টিফিনটো বনাই লওঁ আৰু এইফালে মই ডিম লৈ লৈছোঁ আৰু কালি গেছ শেষ হৈ থাকিলে সেইটো কাৰণে জুইত বনাবলগীয়া হৈছে আৰু জুইত বনাই মই ভালেই পাওঁ বেয়া নাপাওঁ বাৰু টিফিনটো মই বনাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব দেই প্লিজ স্কিপ নকৰাকৈ চাব এইফালে ল'লোঁ টিফিনত নিবলৈ চব্জি আচলতে কি মই আজি ভাত ভাজি লৈ যাম বুলি ভাবিছোঁ এইটো ভাত ভাজি হয়নে ফ্ৰাইড ৰাইচ নাজানো মুঠতে কিবা এটা কৰি মই টিফিনটো নিব লাগে খাব লাগে ভোকটো যাব লাগে বাছ এইটোৱে বনাই যাওঁ কি বনাওঁ আপোনালোকে গম পাব আৰু এইফালে মোৰ য়েল্ল' ফ্ৰাইড ৰাইচ হৈ গ'ল আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ নহয় দেখুৱাই দিছোঁ মোৰ ভাষাত য়েল্ল' ফ্ৰাইড ৰাইচ আৰু কোনে কোনে এনেকৈ খাই ভাল পায় ক'বচোন দেই মই কিন্তু ভাল পাওঁ বাৰু ভিডিঅ'টো চাই গৈ থাকিব আৰু কেনেকুৱা পাইছে জনাব এতিয়া টোপনি লাগি আছে কাৰেণ্টটো নাই টেবুল লাইটটো লগাই থৈছোঁ আৰু টিফিন বনাই হৈ গ'ল আহি পেলাই লগালগ কাপোৰ সলাই টিফিন বনোৱাত লাগিছোঁ টিফিন বনাই হৈ গ'ল এতিয়া খাব লৈছোঁ 2টা ডিম আজি মানে চালাডটো খাবলৈ মন যোৱা নাই মানে মোক কৰিবলৈ মন যোৱা নাই অকণমান পঢ়িলোঁ আৰু
পঢ়ি মেলি আকৌ গা চা ধুই ওলাব লাগিবই, সেইটো কাৰণে খাই লওঁ, তাৰপিছতে আপোনালোকক লগ পাইছোঁ। হেল্ল' সকলোকে, বহুত দেৰিৰ পিছত আপোনালোকক লগ পাইছোঁ আৰু মই ভইচ অভাৰ দিছোঁ কাৰণ গৈ থাকোঁতে কথা ক'লে বেছি মানে গৰম উঠে, মানে কথা কৈ যাবলৈ মোৰ মন যোৱা নাছিলে, সেইটো কাৰণে ভাবিলোঁ ভইচ অভাৰকৈ দি দিম। আৰু আজি ৰ'দটো দিছে, এইকেইদিন 2-3 দিন বৰষুণতে গ'ল আৰু বৰষুণ দি থাকিলে একদম মনটো সেমেকি থাকে, সকলোৰে হয় চাগে। ৰ'দটো দিলে একদম মনটো ফৰকাল লাগে আৰু তাতে বহাগ বিহু আহি আছে, ৰ'দটো দিবই লাগিব, ৰ'দটো দিলেহে বেছি ভাল লাগে, বিহু বিহু যেন ফিল এটা আহে। আৰু মই গৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ডিউটি শেষ কৰি আহি ভাবিলোঁ পানীপুৰি খাওঁ, আৰু এইটো চব ছোৱালীৰে একদম ফেভৰেট হয়, দেখুৱাই দিছোঁ সেইটো কাৰণে, দেখিলে একদম লোভৰ পানী পৰি যায়, হয়নে বাৰু? আৰু এইটো মই আজিৰ ভিডিঅ'টো এইটোৱে আছিলে, কেনেকুৱা হৈছে জনাব, আৰু বেছি দীঘলীয়াও মই কৰা নাই। আহি থাকোঁতে ভাবিছোঁ আজি ঘৰত গৈ ভিডিঅ' কৰিবগৈ নোৱাৰোঁ, খোৱা বোৱাৰ সময়টো অলপ অমিল হৈ গৈছে, সেইটো কাৰণে ভাল লাগি থকা নাই। ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়াহে মোৰ ভিডিঅ'বোৰ পাই থাকিব, মাজে মাজে ভিডিঅ' দি থাকিম, আপোনালোকে চাব, সঁহাৰি জনাব, আৰু আকৌ আহিম এটা অন্য ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ। আজিলৈ আহিছোঁ, বাই বাই।